Rimal Tomon Thi Pikivang along Nilu Saha Hem the Megana Hogdun. Jan constituency Hidipia Hitia Long Kido Edona Hem Nilu Saha Hem Thingpiaro ke Baba Jog a Hem Japirai. Nilu Saha Penakachan Ponki. Pinya da Porpai Troxira Minute Kem Malomsi, Nilihem Labangso Thing Pinanki Klo. Bahagi Mia Jog Epran Monkey Jog Chitlo. Sundor Polong Lialongsi Bor Ikirsan Pen Hem Chikimlo. Bonta non ki kisung Pologlo Lasi, Nilitum Puthor Kachikim Tujia Pan Ajakong Avededlo. Ajo Kisang Jedim Ta Thai Velo Lasi, Kitegi Authority Atum Nankera Ponjia Pan Tuning Ripa Dupon. সকালে আমি যত সেলাইটা মিস করে তাও মানে হাঁটা দিলাম কি কম আপোনালোকে তো আহিছে দেখিছে আৰু কি কম মই নতুন কৰি ক'বলৈ একো নাই হ'লেও আমি এতিয়া কেনেকৈ থাকিম কেনেকৈ কি কৰিম আমিও দুখীয়া মানুহ মইতো যোন ঘৰৰ তলত থাকোঁ সেইটো ভাঙি গ'ল মই ক'ত থাকিম এতিয়া সেইটোৱে কথা আৰু যদি চৰকাৰে কিবা এটা সহায় কৰে মোৰ পালে সেইটোৱে আৰু চৰকাৰৰ লগত অনুৰোধ কৰি আছোঁ মই ঘৰতে একো বচাব পৰা নাই চাগে আপোনালোকে ঘৰৰ বস্তুটো একোৱে নাই চব খতম হৈ গ'ল আৰু এইটো কসমেটিক সামান মই এতিয়া থাকিবলৈ জেগাই নাই মই এতিয়া ক'ত থাকিম সামান চব বেয়া হৈ গৈছে ক'ত থাকিম মই এইটোৱে চিন্তা হৈছে মই এইটো ল'ৰা ছোৱালী কোনো নাছিলে নি ঘৰত নাই কোনো নাছিলে আপোনালোকে দুজনহে আছিলে অকল নে আমাৰ দুজনে আছিলে আমি ৰাতিপুৱা উঠি কেনে আমি পিছফালে ওলাইছোঁ আৰু তাৰ আগফালে ওলাইছে আৰু সেইটো সময়তে গছটো গিৰি গ'ল মই ভাবিছে সি খতম হৈ গ'ল আৰু সি ভাবিছে মই খতম হৈ গ'ল এনেকুৱা পিছতে মানুহকেইটা চব বজাৰ মানুহ আহিছে আহি কেনে দেখিছে এনেকৈ আমি চাই অহাৰ পিছত চাই আছোঁ সিটো ফিট হৈ আছে তেতিয়া চব মাইকী মানুহকেইটা আহিছে আহি কিনে মাথা পানী দিছে এতিয়া মই ক'ত থাকিম মই এইটোৱে চিন্তা মই ক'ত থাকিম মই মোৰ ঘৰতে একো নাই চব খতম হৈ গ'ল ঘৰ খতম হৈ গৈছে ইমান দুখীয়া মানুহ ইমান কষ্ট কৰি ঘৰ চৰ বনাই আছে মই এইটো মাটি ভাড়া দি কিনে থাকে ঘৰটো নিজে বনাব লাগে ইমান কষ্ট কৰি বনাইছোঁ ঘৰ খতম হৈ গ'লে এতিয়া ক'ত থাকিম আমি মানে যোৱাকালিৰ পৰা বৰষুণ হাৱা পানী মাৰি আছে আৰু ঘৰতো মানুহ নাই আমাৰ ল'ৰাও ইয়াত নাথাকে কাজিৰঙা থাকি আছে আৰু দুইজন বুঢ়া বুঢ়ী থাকিছে সামনে ঘৰতে মই টোপনি মাৰি আছিলে হুজুৰ উঠিছে উঠি কিনে দৰ্জা খুলি খালি বাহিৰতে ওলাইছে এনেকুৱা টাইমতে গছটো উৰি গৈছে আৰু ঘৰ মানুহটো পিছফালে আছিলে সি ভাবিছে মইতো সামনে ফালে আছে আৰু মই খতম নেকি বুলি সি একদম নাৰ্ভাছ হৈ কিনে ফিট হৈ গ'ল গাত চাত লাগি গৈছে তেতিয়া পানী চানী দি যেন তেন তাকে ওলাই কিনে বাহিৰতে ওলাইছে আৰু পিছতো মই আহিছে মই একদম নাৰ্ভাছ নিচিনা হৈছোঁ মই ভাবিছোঁ নেকি আমাৰ ঘৰ মানুহ মৰিছে নেকি বুলি আহিছে আহি কিনে চাইছোঁ মোৰ পূৰা ঘৰ খতম আৰু বস্তু বাহানি বহুত বেয়া হৈছে দোকান বস্তু পূৰা খতম হৈছে ঘৰ বি 2 মাহ হৈছে ঘৰটো বনাইছে 20 mm টিন পৰা 20টা টিন পৰা টিন বনাই ঘৰ বনাইছে সামনে ঘৰটো ঘৰ বি পূৰা চেপ্টা হৈ কিনে টিন চিন চব থাকিবলৈ জেগাই নাই আৰু পিছফালে ঘৰটো এইটো বি পূৰা চেপ্টা হৈ গৈছে আৰু ঘৰ লগাটো বাটাম চাটাম চব বেণ্ড হৈ কিনে আৰু ঘৰটো এটা এনেকৈ সোমাই গৈছে পিছফালে ঘৰটো সামনে ঘৰটো পূৰা খতম এতিয়া মই কি কৰিম পিছফালে থাকিবলৈ জেগা নাই পিছফালে থাকিবলৈ আমাৰ ভয় এতিয়া ক'ত থাকিম আমি এটা কিবা এটা সহায় কৰি দিব আমি যাতে মই ঘৰটো বনাব পাৰোঁ সেইটোৱে আগফালৰ ঘৰটো পূৰা খতম হৈ গ'ল আৰু পিছফালেও থাকিবলৈ ভয় হৈ গ'ল খোৱা মানুহ হয় আমাৰ কোনো বিজনেছ নাই সেইটো পৰা আমি আপোনাৰ লগত ওপৰত ধন্যবাদ দিম অনুৰোধ কৰোঁ ঘটনাটো কেইটাত হৈছে ঘটনা হৈছে ধৰক 7:30 বাজি হৈছে নেকি 7:10-12 মিনিট হৈছে ঘৰতে একো বস্তু বাচা নাই আপোনালোকৰ নাই চব খতম হৈ গ'ল চব খতম হৈ গৈছে